মই ভিডিঅ'টো বনাম বুলি কোনো প্লেনিঙে কৰা নাছিলোঁ, কাৰণ মোৰ যোৱাকালিৰ পৰা অলপমান গাটো বেয়া আছিল, বিছনাতে পৰি আছিলোঁ ৰাইজ। হঠাতে মানে আম্মা স্কুলত গৈছে, স্কুলৰ পৰা ফোন কৰিছে। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো হঠাতে আৰম্ভ কৰিলোঁ, মানে কাৰণো আছে ৰাইজ। মই ভিডিঅ'টো বনাম বুলি কোনো প্লেনিঙে কৰা নাছিলোঁ, কাৰণ মোৰ যোৱাকালিৰ পৰা অলপমান গাটো বেয়া আছিল, বিছনাতে পৰি আছিলোঁ ৰাইজ। তাৰো কাৰণ আছে, বেমাৰৰো কাৰণ আছে, চবৰে কাৰণ থাকে হয়নে, থাকবই। আৰু আজি হঠাতে মানে আম্মা স্কুলত গৈছে, স্কুলৰ পৰা ফোন কৰিছে এক জেগাত যাম মানে আমি। সেইকাৰণে ভাবিলোঁ আপোনালোককো লৈ যাম মোৰ লগত, মইনো আকলাকে যাম হয় না। ভিডিঅ'টো চাই থাকিব, আপোনালোকেও যাব মোৰ লগত। তাৰপাছত আৰু মোৰ বেমাৰ মানে কি জানে না ৰাইজ, বহুত দিন হ'ল মানে মোক কোনেও বাহিৰত ওলাই নিয়া নাই। মই মানে ফুৰিব যোৱা নাই ৰাইজ, মই এনাৰ্জিটো পোৱা নাই, শক্তি পোৱা নাই, মোৰ ভিটামিনটো তাতেই আছে। কি হ'ব মানে কোনোবা ক'ব পাৰে ইমান ফুৰি ভাল পায় না, হয় ৰাইজ মই ফুৰি ভাল পাওঁ, আৰু এই অভ্যাসটো মোক সৰুৰ পৰাই কৰিছে আম্মা আব্বাই। তাৰপাছত থাকে না কিছুমান মোক ভাল পোৱা মানুহ কিছুমান, মানে মই যিটো কাম কৰি ভাল পাওঁ সেই কামটো কৰিবৰ কাৰণে দিয়ে, আগবাঢ়ে দিয়ে, সেইসকল মানুহৰ কাৰণেই মই আজি তাৰমানে মোৰ এনেকুৱা অৱস্থা ৰাইজ। মানে মই ফুৰি ভাল পাওঁ কাৰণে মোক ফুৰাব লৈ যায় সৰুৰ পৰাই, মানে প্ৰায়ে ফুৰি থাকোঁ। আপোনালোকে আগৰ ভিডিঅ'গিলা চালি গমেই পাব, মই মানে ফুৰিয়ে থাকোঁ, ফুৰি ভাল পাওঁ। সেইকাৰণে মোক বহুত দিন মানে আম্মা আব্বাও সময় পোৱা নাই, আৰু কোনো সময় পোৱা নাই, কামত ব্যস্ত আছে, সেইকাৰণে মই ফুৰিব যোৱা নাই ৰাইজ বহুত বেছি। তাৰমানে সেইটোৰ কাৰণে মই মানে ঘৰতে আছোঁ, আৰু অকলে মানে এনেকৈ থাকি পেলাই মোৰ মানে কিবা এটা হৈ গৈছে ৰাইজ, মোৰ গা চা বেয়া হৈ গৈছে। সেইকাৰণে আম্মা গম পাইছে কথাটো, গম পাই পেলাই এতিয়া মোক মানে ফুৰাব নিব। আৰু ফুৰাব মানে কি ৰাইজ, মোৰ এক্সামো আহি আছে, আৰু এক্সামৰ আগে ঈদো আহি আছে। ঈদ বুলি ক'লেতো অলপমান বজাৰ নকৰিলে নহ'ব না ৰাইজ। বজাৰ কৰিব চবৰে ইচ্ছা যায়, মোৰো ইচ্ছা গৈছে ৰাইজ, কি কৰিব। আৰু বজাৰো কৰিম, আপোনালোকক দেখাম বাৰু কি কৰোঁ কি নকৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ সেইকাৰণে, আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ মই গাটো ধুই আহিছোঁ মাত্ৰ। এতিয়া তাৰিখে মই পাকঘৰত আছোঁ, মানে পাকঘৰত আহি এই মাছ চাছ বনাই আছোঁ, কিবা কিবি বনাই আছোঁ, দেখাই আছোঁ ৰ'ব আপোনালোকক। এইফালে মাছ ফ্ৰাই কৰিবৰ কাৰণে ৰেডি কৰি থৈছোঁ, এই জ্বালা পিঁয়াজ এইগিলা কাটি থৈ দিছোঁ ৰাইজ। আৰু এইফালে পৰিৱেশটো চাওক, আমাৰ জংঘল আছে ৰাইজ, গোটা বস্তু দেখছি না, কি ডাঙৰ ডাঙৰ কচু বাপ্পা ঐ। আজি মনটো ভাল লাগছে ৰাইজ, অলপমান মানে ফুৰবা মানে কি আৰু যাম আৰু এক জেগাত। ফ্ৰাই কৰা হৈ গৈছে মোৰ, এতিয়া ঢাকনি দি থৈ দিছোঁ। এইফালে ভাতটোও দিছোঁ তুলি। গৰমটো কেনেকুৱা পৰিছে ৰাইজ ক'বচোন, বাপৰে বাপ বিৰাট বেছি গৰম। আৰু আজি ৰ'দটো অলপমান কম, ৰ'দ নাই, নহ'লেও মানে বিৰাট বেছিয়ে গৰম। আৰু এনেকুৱা বতৰত মানে মাথা চাথা একদম বেয়া লাগি যায়। আৰু বেছি ৰ'দ দিলে গৰমটো বেলেগ, আৰু এনেকুৱা বতৰত গৰমটো আৰু বেলেগ, হয়নে নহয় কমেণ্ট কৰি জনাবচোন কেনেকুৱা গৰম দিছে। আৰু ইটাতে এনেকুৱা গৰম, আৰুতো জুন জুলাই মাহত আছেই আচল গৰম, এবাৰ হৈছে। আৰু ভাত আঞ্জা বনে ৰেডি, মই এতিয়া খাব লাগে, খাই পেলাই আৰু যাবা ওলবা লাগে। আম্মা আহি পোৱা নাই, আম্মা আহি পালে ওলাম আৰু ভাত খাম। আৰু এনেতে এটা পাৰ্চেল আহি পালে, এটা ফ্লিপকাৰ্টৰ পৰা কিবা এটা অৰ্ডাৰ দিছিলোঁ, আৰু কি অৰ্ডাৰ দিছিলোঁ আপোনালোকক দেখাই আছোঁ, 1 মিনিট। ব্লেড এখন লৈ লৈছোঁ, ব্লেডেদি খুলিম। এইকেইটা হৈছে কালাৰ, আৰু মই কিবা এটা বনাম বুলি ভাবি পেলাই অৰ্ডাৰ দিছিলোঁ, কিবা বনাম আৰু আপোনালোককো দেখাম। কি বনাওঁ দেখাম বাৰু আপোনালোকক পিছত, ভাবছোঁহে বনাম বুলি। যিহেতু এক্সাম শেষ হ'ব, 29 তাৰিখৰ পৰা এক্সাম শেষ হ'ব 13 তাৰিখে। তাৰ পাছত নিশ্চয় কিবা আপোনালোকে মোৰ হাতৰ কিবা এটা দেখা পাব, দেখুৱাম বাৰু পিছে পৰে। অৰ্ডাৰ কৰিলোঁ, আৰু দুটামান বস্তু আহিব বাকী আছে, সেইকেইটা আহি লওক, সেইকেইটাও দেখুৱাম। আৰু মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, আৰু মই পাৰিলে লিংকটো দি থৈ দিম। ৰেডি হ'লোঁ ৰাইজ, আমি এতিয়া যাম। চশমা জোৰা লৈছোঁ, মস্ত গৰম, মস্ত ৰ'দ, বিৰাট ৰ'দ দি আছে।
আমি আহিলোঁ আৰু বাছত উঠিলোঁ আৰু ৰাস্তাৰখিনি ভিডিঅ' কৰা নহ'ল। আব্বাই আমাক বাছত উঠি দি গৈছে, আগবাঢ়াই দি গৈছে। যিহেতু বাছত আছোঁ, বাছত মই ইমান এটা ভাল নাপাওঁ জাৰ্ণি কৰি। তথাপি আৰু উপায় নাই, বাছত আহিব লগা হ'ল কিবা এটা কাৰণত। গতিকে বাছত আহিলোঁ, আহিয়ে ৰঙিয়া পাইছোঁ। ৰঙিয়াত বাছখন ৰখছিল গাইজ। এই গছখিনি ইমান ভাল লাগিছে, মানে মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁৱে ৰাইজ। বিৰাট ভাল লাগিছে এই গছখিনি, চাওকচোন। তাৰপিছত এনেকৈ আমি যাই আছোঁ। এতিয়া আমি পালোঁ টোল প্লাজা, আৰু টোল প্লাজাত ইয়াতে বহুত গাড়ী আছিল, অলপমান ৰখিব লগা হ'ল। তাৰপাছত আমি আৰু যাত্ৰা আৰম্ভ কৰিলোঁ ৰাইজ। তাৰপিছত এয়া মানে কি আৰু বাহিৰত ভিডিঅ' বনাব অলপমান লাজ লাগে। আৰু এই আমি যাই জালুকবাৰী পালোঁ। জালুকবাৰীত এনেকৈ গাড়ীৰ পৰা বাছখনৰ পৰা নামি আমি কিবা এখন গাড়ীত উঠিলোঁ, আৰু উঠি মেজিক নে কি বুলি কয়। তাৰপিছত আহি আমাৰ গন্তব্যস্থান পাম। আহি পালোঁৱে ৰাইজ। অলপমান খোজকাঢ়ি যাব লাগে। এই আম্মা আৰু মই খোজকাঢ়ি যাই আছোঁ। আম্মাক কিবা কথা সুধি যাই আছোঁ। কথা পাতি যাই এয়া আমি ফাইনেলি আমাৰ ঘৰ আমি পাই গ'লোঁ ৰাইজ। আহি পালোঁ দিয়ক ৰাইজ। এতিয়া অলপমান ফুৰিব যাওঁ ৰাইজ, ফুৰি আহোঁ। আহি পালোঁ, আমাৰ আহি পাওঁতে দেৰিয়ে হ'ল আহি পোৱা। এতিয়া ফুৰিব যাম, অলপমান বজাৰ কৰিব লগা আছে, বজাৰখিনিও কৰি আহোঁ। তাৰপিছত আমি অলপমান ফুৰিও আহোঁ, চাহ তাহ কিবা পাওঁ খাই আহোঁ বাহিৰত। সন্ধিয়া যিহেতু চাহ নাখালে অলপমান কেম্বা লাগে ৰাইজ, কেম্বা লাগে। চাহখিনি খাই আহোঁতো, মানে বাহিৰত লাজ লাগে, সেইকাৰণে এতেই ভিডিঅ'টো বনাই লৈছোঁ। আম্মা ওলাই অহা নাই, আম্মা ওলাই আহিব, ওলাই আহিলে আমি যাওঁ। আৰু পকা উৰিছে কিবা, লাইটত ইমান পকা উৰিছে দেখিছে না ৰাইজ, একদম ভৰ্তি হৈ গৈছে এইগিলা পকা। মা আছ, আহা, ক'ত যাবা? কেনে পকা উৰিছে, ফুৰিব যাবা, চাহ খাব যাবা? ফুৰি আহোঁ, আহি পেলাই ভিডিঅ' কৰি আছোঁ। ৰাস্তাত আৰু ভিডিঅ' নকৰোঁ, মোৰ লাজ লাগে। এই দোকানখনত আমি চাহ খাব গ'লোঁ, আৰু এই দোকানখনত ইমান ধুনীয়া ধুনীয়া মিঠাই। তাৰপিছত মিঠাই কিবা আম্মাই কিবা কিবি ল'লাক। তাৰপিছত আৰু মই খালোঁ এটা পনীৰ ব্ৰেড পকৰা। এইটো খাই একাপ চাহ খাই তেতিয়াহে মানে ভাল লাগিছে আৰু গাটো, মানে ইমান দূৰ বাছত জাৰ্ণি কৰি যাই পেলাই মানে কেনেবা লাগি গৈছে ৰাইজ। আৰু সন্ধিয়া চাহকাপ ল'লে আৰু কেনেবাই লাগে। তাৰপিছত আমি ডিচাইড কৰিলোঁ যে আমি বজাৰ কৰিম। বজাৰ কৰি মানে আম্মাই চব্জিৰ বজাৰ কৰিলে কিবা কিবি। তাৰপিছত আমি ষ্টাইল বজাৰত সোমালোঁ ৰাইজ। ষ্টাইল বজাৰখন আমাৰ সন্মুখতে, মানে ঘৰটোৰ সন্মুখতে। গতিকে আমি ষ্টাইল বজাৰত সোমালোঁ। ষ্টাইল বজাৰত সোমাই কিন্তু ৰাইজ বজাৰ কৰা নাই দিয়ক একো ষ্টাইল বজাৰৰ পৰা আজি। নেক্সট ভিডিঅ'ত দেখাম বাৰু, মানে কি বজাৰ কৰিলোঁ, ক'ৰ পৰা বজাৰ কৰিলোঁ, নেক্সট ভিডিঅ'ত দেখাম। বজাৰ কৰিছোঁ আমি, কিন্তু নেক্সট ভিডিঅ'ত দেখাম। এই ভিডিঅ'টোত বজাৰ কৰা নাই, জাষ্ট গৈছিলোঁ আৰু চাওঁ বুলি কিবা কিবি অলপমান চাই থৈ আহিলোঁ, কিন্তু বজাৰ কৰা নাই। আৰু এয়া আমি চাই আছোঁ। কিবা ল'বা? কিবা ল'বা? এতিয়া সকলো সময়তে পাওঁ হোম ডেলিভাৰী আৰু কেছ অন ডেলিভাৰী সুবিধা। অধিক জানিবলৈ ষ্ট'ৰ এক্সিকিউটিভৰ লগত কথা পাতক। তেন্তে আজিয়ে আহক আপোনাৰ বজাৰ আনিছোঁ ৰাইজ, বজাৰ কৰিব লগা আছিল, বজাৰ কৰিলোঁ আৰু অলপ ফুৰিলোঁ। ষ্টাইল বজাৰতো গ'লোঁ, কিন্তু বজাৰ কৰা নাই ৰাইজ, একো কিনা নাই, এনেই গ'লোঁ। তাৰপিছত এনেকুৱা গৰম বাপৰে, বহুত বেছি গৰম। তাৰপিছত এতিয়া গাটো ধুওঁ আৰু কিবা কিবি আনিলোঁ বজাৰ কৰি। এই খোৱা বজাৰ, চব্জি, তাৰপিছত আৰু কিবা কিবি মায়ে কিনছি। চাহ একাপ খালোঁ বাহিৰত যাই, ভাল লাগিল। অলপ খোজ কাঢ়িব লাগে না, ভাটিবেলা হ'লে খোজকাঢ়োঁ অলপমান। মায়ে খোজ কাঢ়িব লাগে, মায়ে খোজ কাঢ়ে, গতিকে মা এনেও গ'লোঁ হ'লে। এতিয়া গাটো ধুই ফ্ৰেছ হৈ লওঁ, তাৰপিছত আৰু ভাত বনাব লাগিব। অলপমান ভাত বনাম। ভাইটি আহি পোৱাই নাই এতিয়ালৈকে ৰুমত, তাৰ ডিউটিতে আছে সি আহিব। অলপমান দেৰিকৈ লগ পাইছোঁ আপোনালোকক, অলপমান ৰেষ্ট লৈ লওঁ। এইগিলা বজাৰ আনিছোঁ ৰাইজ, এই চব্জি আনিছে মায়ে, তাৰপৰা এই কিবা নাস্তা আনিছে, মুড়িৰ লাড়ু আৰু ব্ৰেড।
তাৰপিছত এই আনিছোঁ চিকেন পকৰা আনিছিলোঁ ৰাইজ। চিকেন পকৰা খাম, ভাইটি আহিলে খাম, এতিয়া নাখাওঁ বাৰু, ভাইটি আহিলে খাম। টেষ্টি টেষ্টি। এতিয়া ৰাতি মোটামুটি 10টা বাজিছে ৰাইজ। ভাইটিও ডিউটিৰ পৰা আহি পাইছে, গতিকে আমি ভাত পানী খাওঁ। আৰু এই ভিডিঅ'টো মই ইমানতে শেষ কৰিম। নেক্সট ভিডিঅ'ত মই দেখাই আছোঁ আপোনালোকক ক'ৰ পৰা বজাৰ কৰিম, কি বজাৰ কৰিম। তাৰপাছত মোৰ এই চেনেলটো ৰাইজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।